বন্ধুসকল অসম পুলিচৰ যিটো আমাৰ SLPRBত বহুত চাৰ্ভাৰ ডাউন হৈ আছে অতি সোনকালে ভাল খবৰ এটা আহিব বুলি অপেক্ষা কৰি আছোঁ আৰু কি হৈছে ইমানকৈ গম পোৱা নাই কিবা কাম প্ৰচেছিং চলি আছে সেয়েহে চাৰ্ভাৰটো বহুত ডাউন হৈ আছে আজি মৰ্ণিঙৰ পৰা আৰু মই তোমালোকক ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ, গুড মৰ্ণিং, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম আৰু মই SLPRB ছাইটটোত গ'লোঁ। বহুত চাৰ্ভাৰ ডাউন হৈ আছে আৰু চাৰ্ভাৰ ডাউন হ'লে তাত অসম পুলিচৰ ফালৰ পৰা কিবা প্ৰচেছিং কৰি আছে, কিবা কাম হয়তো ভেকেঞ্চি বৃদ্ধিৰ বাবে নহ'লে বা এডমিট অহাৰ বাবে হয়তো গেট 3 গেট 4 এইবিলাকে কিবা কাম চলি আছে। একজেক্ট কৰিব মানে ক'ব নোৱাৰি কি কাম চলি আছে আৰু তোমালোকে নিশ্চয় জানা যি SLPRB ছাইটটো যদি ডাউন হয় কিবা এটা আপডেট থাকে নতুন আৰু ঠিক তেনেদৰে যি SLPRB ছাইটটো ডাউন হোৱাকৈ যোনসকলৰ ছাব ইনস্পেক্টৰ হেড কনষ্টেবলৰ তেওঁলোকৰ ফাইনেল মেইল লিষ্ট আহিলে আৰু এতিয়া ফাইনেলি চাৰ্ভাৰটো ডাউন হৈছে। নিশ্চয় ভাল খবৰ এটা পাম বুলি ময়ো আশা কৰিছোঁ আৰু লগতে সকলোৱে আশাবাদী আৰু তোমালোকক সেয়েহে ভিডিঅ' এটা বনাই দিওঁ। আৰু তোমালোকৰ যি যোৱাকালি যি CM ছাৰে মানে ঘোষণা কৰিলে 35,000 নতুন শিক্ষকৰ চাকৰি আৰু 2-3 মাহৰ ভিতৰতে হ'বলৈ গৈ আছে। তেওঁলোকৰ নিযুক্তি পাই যাব 2-3 মাহৰ ভিতৰতে আৰু তোমালোকেও অপেক্ষা কৰিব নালাগে। অতি সোনকালে আমাৰ যি অসম পুলিচৰ ইণ্টাৰভিউ অতি সোনকালে হ'ব। সেয়েহে নিজৰ কামবোৰ কৰি থাকা, প্ৰেক্টিছ কৰি থাকা, পঢ়া শুনা কৰি থাকা আৰু ভিডিঅ'টো আছিলে ইমানেই আৰু তোমালোকে নিজে চোৱা। SLPRB ছাইটটো বহুত ডাউন, হয়তো কিবা এটা ভাল খবৰ আহিব।